আজি তোমালোকে পৰিৱেশ প্ৰদূষণ বোলা যিটো পাঠ নম্বৰ 10 সেইটো চাই লোৱা। পেজ নম্বৰ 66 আছে, 66 পৃষ্ঠা উলিয়াই লৈ পেলাই তোমালোকে কিতাপখনৰ সৈতে চোৱা। পৰিৱেশ প্ৰদূষণ, তোমালোকে যিহেতু পৰিৱেশ মানে কি কয় বুজি পোৱাই, প্ৰথম পাঠতেই সেয়া উল্লেখ আছিলে। গতিকে আমাৰ চাৰিওফালে থকা বায়ু, মাটি, পানী সকলোবোৰ লগ লাগি, লগতে উদ্ভিদ আৰু ঘৰ দুৱাৰ, জীৱ জন্তু সকলো লগ লাগি আমাৰ পৰিৱেশটো গঠন হৈছে। এতিয়া বায়ু, মাটি, পানী হৈছে পৰিৱেশৰ 3টা প্ৰধান উপাদান। আজিৰ পাঠটোত তোমালোকক বায়ুত, মাটি আৰু পানীত হোৱা পৰিৱেশ প্ৰদূষণৰ বিষয়ে পঢ়িবলৈ দিছে। এতিয়া প্ৰদূষণ বুলিলে আমি কি বুজোঁ সেইটো আমি প্ৰথম চাব লাগিব। বায়ুতেই হওক, মাটিতেই হওক বা পানীতেই হওক কিছুমান নিৰ্দিষ্ট উপাদান থাকে আৰু সেই উপাদানসমূহ এটা সঠিক জোখত থাকিব লাগে। জোখতকৈ যদি কোনো এটা কম বেছি হয় বা থাকিব নলগীয়া বস্তু যদি তাত আহি যায়, উপাদান, বস্তু বুলি নকৈ আমি ক'ব লাগিব উপাদান। পৰিৱেশৰ বায়ু, মাটি, পানীত থাকিবলগীয়া উপাদানসমূহৰ বাহিৰে যদি কিবা বাহিৰা উপাদান তাত যোগ হয়, তাকেই পৰিৱেশ প্ৰদূষণ হোৱা বুলি কোৱা হয়। অৰ্থাৎ এতিয়া আমি সদায় দেখি থকা মাটিত জানো পলিথিন থাকিব লাগে? প্লাষ্টিকৰ পেকেট জানো মাটিত থাকিব লাগে? সেইটোতো আগৰ পৰা থকা বস্তু নহয়। এতিয়া তোমালোকে দেখিছা মাটি য'তে ত'তে পলিথিনৰ বেগ পৰি থাকে বা মাটি খান্দিলেও পুৰণা পলিথিন ওলায়। সেই যে পৰিৱেশৰ এটা মাটিৰ এটা উপাদান হিচাপে সোমাই পৰিছে নাই প্লাষ্টিকৰ বেগবোৰ, সেইটো হৈছে মাটিৰ প্ৰদূষণ। অৰ্থাৎ প্লাষ্টিকৰ বেগটো তাত থাকিবলগীয়া বস্তু নহয়, কিন্তু আছে। এই যে থাকিব নলগীয়া বস্তু থাকে তাকে পৰিৱেশৰ প্ৰদূষণ বুলি কয়। যেনেকৈ এইটো এটা মাটিৰ কথা গম পালোঁ, তাৰ বাহিৰে আমি যদি যাওঁ বায়ুলৈ, বায়ুত থাকিবলগীয়া উপাদানবোৰ হৈছে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড আৰু সেইবোৰৰো এটা নিৰ্দিষ্ট পৰিমাণ আছে। অক্সিজেন 21% থাকিব লাগে। অৰ্থাৎ যদি 100টা ভাগ কৰোঁ তাৰে 21 ভাগ অক্সিজেন থাকিব লাগে, 78 ভাগ নাইট্ৰজেন থাকিব লাগে আৰু 0তকৈ কম পৰিমাণতহে কাৰ্বন ডাই অক্সাইড থাকিব লাগে। এতিয়া আমাৰ বায়ুমণ্ডলত কি হৈছে, বেছিকৈ ঘৰ দুৱাৰ, তোমাৰ গাড়ী ঘোঁৰাৰ পৰা ওলোৱা ধোঁৱা, লগতে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা, এইবিলাকৰ ফলত কাৰ্বন ডাই অক্সাইড গেছ বাঢ়ি গৈছে। 0তকৈও কম পৰিমাণৰ কাৰ্বন ডাই অক্সাইড থাকিব লাগে, কিন্তু এতিয়া তাৰ পৰিমাণ বাঢ়ি গৈছে। গতিকে এটা নিৰ্দিষ্ট জোখত থকাতকৈ যদি বেছি উপাদান আহি পৰে, এতিয়া কাৰ্বন ডাই অক্সাইডটো জোখত থকাতকৈ বেছি আহি পৰিছে, গতিকে আমাৰ বায়ুৰো প্ৰদূষণ হৈছে। ঠিক তেনেকৈ পানীৰো প্ৰদূষণ হৈছে। পানীতো থাকিব নলগীয়া বস্তু আহি পৰিছে। সেইবোৰৰ বিষয়ে আমি সঠিককৈ আৰু বিতংভাৱে পাঠটোৰ পিছৰখিনিত পঢ়িবলৈ পাম। এতিয়া এই পাঠটো পঢ়ি যাওঁতে তোমালোকে এটা কথাই মন কৰিবা, 3 ভাগত পাঠটো ভাগ কৰিছে, বায়ু, মাটি, পানী। প্ৰথমে মাটিৰ কথা দিছে আৰু সেই যে 3 ভাগ কৰিছে তাৰ ভিতৰতো আকৌ 3টা ভাগ আছে। যেনেকৈ প্ৰথম কথাটো ক'ব যে প্ৰদূষণৰ কাৰণবোৰ কি। মাটিৰ যদি প্ৰদূষণ হৈছে তাত কি কাৰণে মাটিৰ প্ৰদূষণ হৈছে। প্ৰদূষণ মানে থাকিব নলগীয়া বস্তু আহি পৰিছে। তাৰ পিছৰটো ক'ব তাৰ ফলাফল হিচাপে কি হৈছে। এই যে থাকিব নলগীয়া বস্তুবোৰ আহিছে, মানে প্ৰদূষণ হৈছে, তাৰ কাৰণে আমাৰ কি অনিষ্ট হৈছে। আৰু 3 নম্বৰতে ক'ব যে সেই প্ৰদূষণ ৰোধ কৰাৰ উপায় কি। এই প্ৰদূষণ নোহোৱা কৰিবলৈ হ'লে আমি কি কাম কৰিব লাগিব। প্ৰথমে কাৰণ, তাৰপিছত ফলাফল, তাৰপিছত ৰোধ কৰাৰ উপায়। তোমালোকে পাঠটো পঢ়ি শেষ কৰাৰ পাছত নিজৰ বহীত প্ৰত্যেকটোৰে 3টা লিখিবলৈ চেষ্টা কৰিবা। প্ৰথমে ধৰি লোৱা মাটিৰ প্ৰদূষণ বুলি লিখি ল'লা ওপৰত, তাৰপিছত লিখিলা কাৰণ,
মাটি প্ৰদূষণৰ 3টা কাৰণ লিখিলা, তাৰপিছত লিখিলা ফলাফল, তাৰ 3টা ফলাফল লিখিলা আৰু শেষত লিখিলা ৰোধ কৰাৰ উপায়। তাতো তোমালোকে 3টা উপায় কি ধৰণে আমি এই প্ৰদূষণটো বন্ধ কৰিব পাৰোঁ তেনেধৰণে মাটিৰো লিখিবা, বায়ুৰো লিখিবা, পানীৰো লিখিবা। এতিয়া পাঠটো চোৱাচোন। এই নীলা আঁচ দিয়াখিনিতো কৈছে আমাৰ নীলা আঁচ দিয়াখিনিতো কৈছে প্ৰদূষণ মানে কি, সেইটো তোমালোকেও চিন দি ল'বা মই কোৱাৰ ধৰণে। সেইটো প্ৰশ্ন আহিলে উত্তৰ হিচাপেও লিখিবা আৰু নিজেও জানি থোৱা। তাৰপিছত ৰঙা চিন দিয়া আছে, প্ৰদূষক মানে কি, এই ৰঙা গোলটো কৰি থোৱা আছে যে, তাত কৈছে প্ৰদূষক অৰ্থাৎ যিবোৰ নাথাকিবলগীয়া বাহিৰা বস্তুৰ বাবে পৰিৱেশ প্ৰদূষিত হয় সেইবোৰে হৈছে প্ৰদূষক। এতিয়া আমি উদাহৰণস্বৰূপে আমি প্লাষ্টিকটো এটা প্ৰদূষক বুলি ক'ব পাৰোঁ, সেইটো এটা নাথাকিবলগীয়া বস্তু। মাটি প্ৰদূষণৰ এটা প্ৰদূষক হৈছে কি প্লাষ্টিক, বা কাৰ্বন ডাই অক্সাইডটো এটা বায়ুৰ প্ৰদূষক। তাৰপিছত এই ছবিকেইখন দিয়া আছে, প্ৰথমখন ছবিত কি কৈছে আৱৰ্জনাৰ দম প্ৰথমখনত, দ্বিতীয়খনত কৈছে ভৰলু নৈৰ পানী লেতেৰা হোৱা, ভৰলু নৈৰ পানী প্ৰদূষণ, আৰু শেষৰটোত কৈছে বায়ু প্ৰদূষণ। অৰ্থাৎ প্ৰথমখনে মাটি প্ৰদূষণ কৈছে, দ্বিতীয়খনে পানী প্ৰদূষণ কৈছে আৰু তৃতীয়খনে বায়ু প্ৰদূষণ কৈছে। এখন ছবি দি দিলে। এতিয়া প্ৰথমে তোমালোকক ক'ব মাটি প্ৰদূষণৰ কথা। এই ছবিটোত ওপৰৰ ৰঙা ৰঙা চিন দিয়া আছে ৰাইট চিন, সেইকেইটা হৈছে কাৰণ, তলৰ নীলাকেইটা হৈছে ফলাফল। মাটিৰ প্ৰদূষণ কিয় হৈছে তাৰ কাৰণ কি হিচাপে প্ৰথম কৈছে কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, ৰঙা চিন দিয়াকেইটা চাবা। 2 নম্বৰ আৱৰ্জনা, 3 নম্বৰ অলাগতিয়াল ঘাঁহ বন নাশ কৰা দ্ৰব্য, আৰু 4 নম্বৰ অধিক মাত্ৰাত ৰাসায়নিক সাৰৰ ব্যৱহাৰ। ইয়াৰে 3টা খেতি পথাৰৰ লগতেই জড়িত। আৱৰ্জনাটোৰ বাহিৰে বাকী 3টা যে পাইছা, কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ অৰ্থাৎ সেইটো খেতি বাতিত কিছুমান পোক পতংগ মাৰিবলৈ আমাৰ বজাৰৰ পৰা কিনি অনা দৰৱ ব্যৱহাৰ কৰে। অলাগতিয়াল ঘাঁহ বন নাশ কৰা দ্ৰব্য অৰ্থাৎ যিবোৰ ধানত ধৰি লোৱা কিবা ঘাঁহ বন গজিছে, বাকী কিবা পাচলি খেতি কৰিছে, তাৰ কাৰণেও এবিধ দৰৱ পায় যাতে সেই ঘাঁহবোৰ নগজে। আৰু শেষত হৈছে যাতে খেতিটো বেছি ভাল হয়, বেছি ফল দিয়ে, তাৰ কাৰণেও এবিধ সাৰ প্ৰয়োগ কৰে। গতিকে এই 3টা কাৰণতেই মাটি প্ৰদূষণ হয়। তাৰোপৰি প্ৰধান এটা কাৰণ হৈছে আৱৰ্জনা। আমি যে পটককৈ কিবা এটা দোকানৰ পৰা কিনিলোঁ, খালোঁ, ৰাস্তাতে পেলাই দিয়া হয়, সেইবোৰ হৈছে আৱৰ্জনা হোৱাৰ এটা কাৰণ। এইবিলাক কাম আমি আচলতে কৰিব নালাগে। চৰকাৰে স্বচ্ছ ভাৰত অভিযানো চলাইছে যাতে মানুহে আৱৰ্জনা সৃষ্টি কৰি য'তে ত'তে নেপেলায়, নিৰ্দিষ্ট ডাষ্টবিনতহে পেলায়, হয় নহয়? সেইবোৰ প্ৰথমটো পালোঁ তেতিয়াহ'লে কাৰণ ৰঙাখিনি। এতিয়া দ্বিতীয়টোলৈ আহা ফলাফল বা ফল হিচাপে মাটি প্ৰদূষণৰ ফলত কি বেয়া কাম হৈছে, অনিষ্টকাৰী কথা কি হৈছে। প্ৰথমটো গোলটোত চোৱা নীলা ৰঙৰ গোলটোত মাটিৰ তলৰ জীৱবোৰৰ মৃত্যু হয়। মাটিৰ তলত যিবোৰ জীৱ থাকে সৰু সুৰা পোক পতংগ, কেঁচু, সেইবোৰ মৰি যায়, বা অনুজীৱ খালী চকুৰে নেদেখাও কিছুমান জীৱ মাটিত থাকে, সেইবোৰ মৃত্যু হয়। দ্বিতীয়তে মাটিৰ সাৰুৱা গুণ নাশ হয়। মাটি যেনেকৈ নেচাৰেলি প্ৰাকৃতিকভাৱে থাকিলে যিটো সাৰুৱা গুণ থাকে, সেইটো বেছিকৈ সাৰ প্ৰয়োগ কৰাৰ ফলত অলপ কেইবছৰমানৰ পিছত মাটিৰ আচলতে সাৰুৱা ভাৱটো কমি যায়, নাইকিয়া হয়। আৰু শেষৰটো হৈছে গছত ৰোগ হৈ উৎপাদন শক্তি কমে, গছৰ কিছুমান ৰোগ হ'ব পাৰে। এই 3টা হৈছে কি মাটি প্ৰদূষণৰ ফলাফল। তাৰপিছত তোমালোকক এই যে 3টা 4টা এনেকৈ গোল গোল কৰি কৈছে, এইকেইটা ভালদৰে পঢ়িবা। এতিয়া এইখিনিকে আকৌ বহলাই কৈছে। তাৰোপৰি ক'লা চিন দিয়া আছে যে, এইটো চোৱা টিন আৰু প্লাষ্টিক জাতীয় বস্তুৰ কথা যে কৈছে, সেইটো সহজে পচি নাযায়। এইবোৰ বহুত বছৰ ধৰি মাটিত একেভাগেই থাকি যাব। টিঙৰ বস্তু হওক বা প্লাষ্টিকৰ বস্তু হওক, মাটিত পেলাই দিলে পচি নাযায়। কিন্তু গছৰ পাত এখিলা মাটিত অলপ দিন পৰি থকাৰ পিছত মাটিৰ লগত মিলি যায় ক'লা হৈ পেলাই, সেইটো অণুজীৱবিলাকে খাই পচাই দিব পাৰে। কিন্তু প্লাষ্টিকটোক অণুজীৱই খাই পচাব নোৱাৰে, সেইটো কাৰণে ই মাটিৰ বাবে বেছিকৈ অপকাৰী।
তাৰপিছত এটা তোমালোকক কৈছে যে বজাৰ কৰিবলৈ যাওঁতে কাপোৰ বা মৰাপাটৰ বেগ লৈ যাব লাগে। কেতিয়াও বজাৰৰ পৰা প্লাষ্টিকৰ বেগত বস্তু আনিব নালাগে, কাৰণ সেইবোৰ এটা আৱৰ্জনাহে। প্লাষ্টিকৰ বেগবোৰ ঘৰলৈ আনি আমি মাটিতহে পেলাই দিওঁ বা কিছুমানে জ্বলাই দিয়ে। মাটিত পেলাই দিলে মাটিৰ প্ৰদূষণ হয়, জ্বলাই দিলে বায়ুৰ প্ৰদূষণ হয়। গতিকে প্লাষ্টিক হৈছে এটা ডাঙৰ প্ৰদূষক, সেইটো আমি ব্যৱহাৰ কমাই চলিব লাগে। তাৰপিছত তাৰ তলত পচন সাৰ বুলি এটা কৈছে, এইটো বাৰু মই পিছত ক'ম, কিন্তু তাৰ আগত চোৱা কাৰণ পালোঁ, ফলাফল পালোঁ। এতিয়া কি পাব লাগিব? ৰোধ কৰাৰ উপায়। আমি কি ধৰণে মাটিৰ প্ৰদূষণটো ৰোধ কৰিব পাৰোঁ, তাৰ বাবে আমাৰ কেইটামান দিছে। এই হালধীয়া নিচিনাকৈ যে আঁচ মাৰি থোৱা আছে সেইকেইটা চোৱা। বিষাক্ত দ্ৰব্যবোৰ আঁতৰ কৰিব লাগে। আৱৰ্জনা যে ওলায়, সেই আৱৰ্জনাৰ পৰা বিষাক্ত দ্ৰব্য আঁতৰ কৰিব লাগে, এইটো এটা। 2 নম্বৰত হৈছে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে পচন সাৰ, কেঁচু সাৰ আদি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। এই দোকানৰ পৰা কিনি অনা সাৰবোৰ দিলে অলপ সময়তে পটককৈ ৰিজাল্টটো পায়, বস্তুটো সোনকালে বাঢ়ি আহে, ভাল খেতি ভাল হয়। কিন্তু আমি যে পাই আহিলোঁ মাটিৰ গুণাগুণ বেয়া হৈ যায়, মাটিখিনি বেয়া হৈ যায়। গতিকে আৰু সেয়া খালে আমাৰ বেমাৰো হয় কিছুমান। গতিকে পচন সাৰ, কেঁচু সাৰ, এইটো নাম তোমালোকে শুনিছা চাগে। পচন সাৰটো পচি যাব লাগিব, তাৰমানে যিবোৰ ধৰি লোৱা ঘৰত বাকলি, ভাত বনাওঁতে যিবোৰ পাচলি বাকলি, ফল মূল কাটি খালে যিবোৰ বাকলি ওলায় সেইবোৰ বা ঘাঁহ বন কাটিলে পাত, আমাৰ স্কুলত পাতবোৰ সাৰে, তেনেকৈ সেইখিনি যদি গোটাই পেলাই এটা গাঁতত থৈ দিয়া হয়, অলপ দিনৰ পিছত সেইখিনি পচি যায়, সেইটোকে পচন সাৰ বুলি কয়। আৰু কেঁচু সাৰটো একেধৰণেই কৰে প্ৰায়, কিন্তু সেই জাবৰবোৰৰ লগত কেঁচু মেলি দিয়ে, আৰু কেঁচুৱে সেই যিবোৰ জাবৰ জোঁথৰ থাকে সেইবোৰ খাই পেলাই হজম কৰি তাৰ পৰা কেঁচু সাৰ প্ৰস্তুত কৰে। গতিকে এই দুইটা হৈছে জৈৱিক সাৰৰ নাম। তোমালোকক প্ৰশ্নত সুধিছে 2টা জৈৱিক সাৰৰ নাম লিখা, সেইটো তোমালোকে এই 2টাই লিখিবা, পচন সাৰ আৰু কেঁচু সাৰ। কি কৈছে? ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। জৈৱিক মানে জীৱৰ পৰা পোৱা। কেঁচু এতিয়া জীৱৰ পৰাই পাইছোঁ। আকৌ ফল মূল, শাক পাচলিৰ বাকলি, সেইবোৰো উদ্ভিদৰ পৰাহে পাইছোঁ, আৰু উদ্ভিদ যিহেতু জীৱ। আকৌ লগতে আমি কি কৰিব লাগে? গোবৰো ব্যৱহাৰ কৰিব লাগে। গতিকে সেইবোৰ হৈছে জীৱৰ পৰা পোৱা সাৰ, জৈৱিক সাৰ। বজাৰৰ পৰা কিনি অনা সাৰ ৰাসায়নিক সাৰ। বজাৰৰ পৰা কিনা ৰাসায়নিক সাৰৰ সলনি আমি জৈৱিক সাৰহে ব্যৱহাৰ কৰিব লাগে। তাৰপিছত তাৰ 3 নম্বৰটোত দিছে ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি ধোঁৱা, চিত্ৰনলা, নিমপাত আদি ব্যৱহাৰ কৰিব লাগে। কেতিয়াবা গছত বেমাৰ লাগে, কেতিয়াবা ভেঁকুৰ লাগি যায়, বগা বগা হৈ যায়, তেতিয়া আমাৰ বজাৰৰ পৰা কিনা কিছুমান কীটনাশক দ্ৰব্য আহে, সেইবিলাক ছটিয়াই দিয়ে। পেষ্টিচাইড বুলি কয় ইংলিছত, পেষ্টিচাইড বা কীটনাশক দ্ৰব্য, সেইবোৰ ছটিয়াই দিয়ে। তাৰ সলনি কিন্তু তাৰ ফলত কি হয়? মাটিৰ প্ৰদূষণ হয়, মাটিত থাকিব নলগীয়া বস্তু আহি সোমাই পৰে, সেই বজাৰৰ পৰা অনা কীটনাশক থকা দ্ৰব্যবোৰ তাত মাটিত সোমাই পৰে। তাৰ সলনি আমি যদি সেইটো মাটিৰ প্ৰদূষণ ৰোধ কৰিব লাগে, তাৰ কাৰণে আমি ধোঁৱা দিব লাগে গছৰ তলত, বা চিত্ৰনলা, নিমপাত তিয়াই থোৱা পানী, সেইবোৰ ব্যৱহাৰ কৰিব লাগে। আৰু একেবাৰে শেষত দিছে জৈৱিক আৱৰ্জনাবোৰ য'তে ত'তে পেলাব নালাগে। জৈৱিক আৱৰ্জনা মানে বুজি পাইছাই, শাক পাচলি কটা বাকলিয়ে হওক বা জীৱ জন্তুৰ মলমূত্ৰই হওক, এইবোৰ য'তে ত'তে পেলাব নালাগে। তাৰ সলনি কি জৈৱ গেছ প্ৰস্তুত কৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে। তোমালোকে হয়তো শুনিছা বা নাই শুনা, কিন্তু এটা পদ্ধতি আছে য'ত গোবৰৰ পৰা গেছ প্ৰস্তুত কৰে, গোবৰ গেছ বুলি কয়। আগতে গাঁওবিলাকত আছিলে, গোবৰ গেছ প্ৰস্তুত কৰি লয়। গোবৰৰ পৰা এটা গেছ ওলায়, সেইটো কি কৰিব পাৰে? আজিকালি যে চিলিণ্ডাৰত আমি খোৱা বস্তু বনাবলৈ চিলিণ্ডাৰ থাকে নাই, ৰঙা ৰন্ধন গেছ বুলি কয়, তাৰ সলনি গোবৰ গেছেৰেও ঘৰত কামবোৰ কৰিব পাৰি। খোৱা বোৱা বস্তু বনোৱাৰ যিটো কাম, সেইটো জৈৱ গেছ বুলি কয়। গতিকে আমি মাটি প্ৰদূষণৰ বিষয়ে পঢ়ি শেষ কৰিলোঁ যে আমাৰ কি ক'লে? কাৰণবোৰ ক'লে, ফলাফলবোৰ ক'লে, আৰু ৰোধ কৰাৰ উপায়বোৰ ক'লে। তাৰ তলত তোমালোকক দিছে কেঁচু সাৰ প্ৰস্তুত কৰাৰ প্ৰণালী। এইটো
এই কেঁচু সাৰ প্ৰস্তুত কৰা প্ৰণালীটো তোমালোকে ভালদৰে পঢ়িবা আৰু ঘৰতো এনেধৰণে কৰিবলৈ চেষ্টা কৰিবা। ডিটেইলছত মই এতিয়া কৈ দিয়া নাই, তোমালোকে ধুনীয়াকৈ দিয়াই আছে, পঢ়ি পেলাই বুজি পাবা। এটা কথা হাইলাইট কৰি থৈছোঁ এইখিনিতে, কেঁচু মতাৰ কথা কৈছে। কেঁচু মতা হ'ল কেঁচুৰ বিষ্ঠা। কেঁচুৱে যিটো খাই পেলাই তাৰ হজম কৰাৰ পাছত যি বস্তু উলিয়াই দিয়ে সেইটোক বিষ্ঠা বুলি কয়। গোবৰ, যেনেকৈ গৰুৰ গোবৰ, তেনেকৈ কেঁচুৰ বিষ্ঠা, সেইটো হৈছে কেঁচু মতা। আৰু কেঁচুৰ বিষ্ঠা এক প্ৰকাৰ উৎকৃষ্ট জৈৱিক সাৰ। কেঁচু মতা হৈছে এক উৎকৃষ্ট জৈৱিক সাৰ, অতি ভাল। তাৰপিছত আহিলে আমাক পানীৰ কথা কৈছে। এবাৰ পানী প্ৰদূষণৰ বিষয়ে ক'ব। পানী প্ৰদূষণতো একেধৰণে কাৰণবোৰ, ফলাফলবোৰ আৰু ৰোধ কৰাৰ উপায়। এতিয়া প্ৰথমে কৈ লৈছে পৃথিৱীৰ উপৰিভাগৰ, এই হালধীয়া চিন দিয়া সেইখন চোৱা, পৃথিৱীৰ উপৰিভাগৰ পানীৰ 100%ৰ 97% হৈছে সাগৰ মহাসাগৰৰ পানী। যিবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইবোৰ লুণীয়া পানী, নিমখীয়া। বাকী আমাৰ ব্যৱহাৰযোগ্য পানী অকল 3%হে। গোটেই পানীখিনিক যদি আমি 100% কৰোঁ, তাৰে 3%হে আমি খাব পৰা ধৰণৰ পানী, যিবোৰ নৈ, জান-জুৰি, বিল আৰু ভূগৰ্ভত থাকে। ভূগৰ্ভ মানে মাটিৰ তলত। গতিকে এই যিখিনি পানী আমাৰ ব্যৱহাৰ উপযোগী, সেইবোৰ আমি বৰ ভালদৰে ৰাখিব লাগে, সংৰক্ষণ কৰিব লাগে, যধে মধে খৰচ কৰিব নালাগে। কাৰণ পৃথিৱীত কোনোবা এদিন পানী যদি অভাৱ হৈ নাইকিয়া হৈ যায়, তেতিয়াহ'লে আমাৰ কিমান অসুবিধা হ'ব ভাবাচোন। এতিয়া পানীৰ প্ৰদূষণৰ কথা কৈ আমাক কি দিশত প্ৰভাৱ পেলাইছে আলোচনা কৰিছে। কি কাৰণত পানীৰ প্ৰদূষণ হৈছে সেইটো তোমালোকক এইখিনিতে দি দিয়া নাই, কিন্তু তোমালোকে সেইটো নিজেই অনুধাৱন কৰিব পাৰিবা। আৰু লগতে মাটি প্ৰদূষণ যিবিলাক কাৰণত হৈছে, সেইবিলাক কাৰণতেই পানীৰো প্ৰদূষণ হৈছে। পানীত থাকিব নলগীয়া বস্তুবোৰ, সেই খেতি পথাৰৰ দিয়া দৰৱ, কীটনাশক দ্ৰব্য, সাৰ, সেইবিলাক খেতিৰ পৰা পানী হৈ বৈ আহে নহয়, নৈ, জান-জুৰি, খাল, বিল, পুখুৰী আদিত পৰে। তাৰ ফলত পানীৰ প্ৰদূষণ হয়। লগতে প্লাষ্টিকৰ দৰে আৱৰ্জনাও। আৰু কিতাপত নাই, আৰু এটা কথা মই কৈ থৈছোঁ, এই যে প্লাষ্টিকবোৰ নৈ, জান-জুৰিত পৰেগৈ, এই প্লাষ্টিকবোৰ গৈ এটা সময়ত সাগৰত পৰেগৈ, সাগৰৰ পৰা গৈ মহাসাগৰত পৰে। এই যে মহাসাগৰত পৰে, তাত প্লাষ্টিকবোৰ ডাঙৰ হৈ নাথাকে, একদম সৰু সৰু টুকুৰা হৈ যায়। সেইবোৰক মাইক্ৰ'প্লাষ্টিক বুলি কয়। মাইক্ৰ'প্লাষ্টিক হৈছে এটা বৰ ডাঙৰ প্ৰদূষক। তাত জীৱ জন্তুবোৰে খাই দিয়ে। পানীৰ লগত খোৱা বস্তু বুলি পানীৰ লগত মিহলি হৈ থাকে নহয়, পানীত থকা যিবোৰ ডাঙৰ ডাঙৰ মাছ থাকে, কাছ থাকে, সেইবিলাকে সেই প্লাষ্টিকবোৰকে খাই দিয়ে আৰু সিহঁতৰ মৃত্যু মুখত পৰে। আৰু সাগৰৰ মাছটো বহুত মানুহে খায়। আমাৰ ইয়াত ওচৰত সাগৰ নাই কাৰণে আমি সাগৰৰ মাছ নাখাওঁ, কিন্তু যিবোৰ মানুহে সাগৰৰ মাছ খায়, সেই মানুহবিলাকেও ভাবাচোন প্লাষ্টিককে খাই দিয়ে। মাছে প্লাষ্টিকবোৰ খায় আৰু মানুহে মাছবোৰ খায়। গৈ থৈ কি হয়গৈ, মানুহেও প্লাষ্টিক খোৱাৰ দৰে ঘটনা হৈছে। গতিকে এই প্লাষ্টিকবোৰ এটা পানীৰ প্ৰধান প্ৰদূষক, সেইটো তোমালোকে মন কৰিবা। মাইক্ৰ'প্লাষ্টিকৰ কথাটো কিতাপত নাথাকিলেও তোমালোকে উত্তৰত লিখিবলৈ চেষ্টা কৰিবা। মহাসাগৰত মাইক্ৰ'প্লাষ্টিকৰ প্ৰদূষণ, এইটো লিখিবা। তাৰপিছত কি দিশত প্ৰভাৱ পেলাইছে, অৰ্থাৎ ফলাফলটো কি, এইটো চোৱা। কি কৈছে, জলজ জীৱ ৰোগাক্ৰান্ত হৈ মৃত্যুমুখত পৰে। পানীত থকা জীৱবোৰ মৃত্যুমুখত পৰে। তাৰোপৰি পানী প্ৰদূষণ আৰু এক ধৰণে হয়, সেইটো হৈছে কি, আমাৰ মানুহবিলাকে গা ধোৱা, কাপোৰ ধোৱা, শৌচ পেচাব কৰা, বাচন বৰ্তন, জাবৰ জোঁথৰ, এইবোৰ চব ওচৰত নদী পালে নদীত পেলাই দিয়ে। সেই তেনেকুৱা কৰাৰ ফলত কি হৈছে, মানুহৰো কিছুমান বেমাৰ হয়। অকল যে পানীত থকা মাছ, কাছ, ঘৰিয়াল এইবিলাকৰহে বেমাৰ হৈ মৃত্যু হ'ব এইটো নহয়, মানুহৰো মৃত্যু হ'ব পাৰে। কলেৰা, টাইফইড, জণ্ডিছ, গ্ৰহণী, এই ধৰণৰ বেমাৰ হৈ মৃত্যু হ'ব পাৰে। তাৰপিছত তাৰ তলৰটোত আহা, এইটোত তাত কৈছে কি, একেবাৰে ওপৰটোলৈ যোৱা, ভূগৰ্ভৰ পানীৰ উৎসও প্ৰদূষণ হয়। যেনেকৈ মাটিৰ তললৈ পানীৰ প্ৰদূষণ হ'ব পাৰে, মাটিৰ তলত থকা পানীবোৰো প্ৰদূষণ হয়। এই যে মাটিত আমি ৰাসায়নিক সাৰ দিলোঁ, কি দিলোঁ, সেইবোৰ তললৈ গুচি যায় নহয়, মাটিৰ তললৈ। তাৰ ফলতো কিছুমান জীৱৰ মৃত্যু হয়। তাৰোপৰি বানপানীৰ ফলত উটি অহা জাবৰ জোঁথৰ, মৃত জীৱ জন্তু আদিয়েও প্ৰদূষণ ঘটায়। সেইবিলাকেও আমাৰ গাত সোমাই আমাৰ গাতো ৰোগৰ সৃষ্টি কৰিব পাৰে।
এইখিনিত আমি পানী প্ৰদূষণৰ কাৰণ আৰু ফলাফল দুইটা একেলগেই দি দিছে। তোমালোকে তাক কিন্তু বেলেগ বেলেগ কৰি 1 2 3 1 2 3কৈ ভাগ কৰি লিখিবা। তাৰপিছত আহিলে পানীৰ প্ৰদূষণ কিদৰে ৰোধ কৰিব পাৰি, পানীৰ প্ৰদূষণ নহ'বলৈ আমি কি কি কৰিব লাগে, তাৰ কাৰণেও এই 3টা দি থোৱা আছে ধুনীয়াকৈ। এইকেইটা পঢ়ি চাবা। যেনেকৈ ধৰি লোৱা গা ধোৱা, কাপোৰ ধোৱা, জাবৰ পেলোৱা সেইবোৰ পানীত পেলাব নালাগে, পানীত কৰিব নালাগে ডাইৰেক্টলি গৈ নদীতে বা পুখুৰীতে যে মানুহে কাপোৰ ধুৱে বা গা ধুৱে সেইটো আচলতে কৰিবলগীয়া কথা নহয়। কিছুমান মানুহেতো পেচাব পায়খানাও নদীতে কৰি দিয়ে, কিন্তু সেইবিলাক আচলতে কৰিব নালাগে। তাৰপিছত সাৰৰ প্ৰয়োগৰ কথা কৈছে। মাটিত যিবোৰ সাৰ প্ৰয়োগ কৰা হয় সেইবোৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে, সেইখিনি কথা। তাৰপিছত এই ৰঙা ৰাইট চিনটোত চোৱাচোন, দেখাত পৰিষ্কাৰ হ'লেও পানীটো খোৱাৰ উপযোগী নহ'বও পাৰে, কাৰণ তাত আমি চকুৰে নেদেখা কিছুমান অপকাৰী বীজাণু থাকিব পাৰে। সেইকাৰণে আমি কি কৰিব লাগে, পানী পৰিষ্কাৰ দেখাত মানে চাফা হ'লেই নহ'ব, তাত ভিতৰৰ যিবোৰ জীৱাণু থাকে সেইবোৰ নষ্ট কৰিবলৈ হ'লে প্ৰথমে পানী গৰম কৰিব লাগিব, ফিল্টাৰ কৰিব লাগিব, তাৰপিছতহে পানী খোৱাৰ উপযোগী হয়। য'তে ত'তে পানী পালেই তোমালোকে খাই নিদিবা। সেইকাৰণে এতিয়া মাটি বা পানীৰ কথা হ'ল। এইবাৰ আহিলে বায়ু প্ৰদূষণৰ বিষয়ে। বায়ু প্ৰদূষণ কি কি কাৰণত হয়, তাৰ ফলত আমাৰ কি কি অসুবিধা হয় আৰু কিদৰে ৰোধ কৰিব পাৰি, এই 3টা কথা আকৌ পঢ়িবলৈ পাবা। প্ৰথমটো কৈছে কি, বায়ু প্ৰদূষণৰ খৰি, কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বাঢ়ি যায়। জুই জ্বলালে, খৰিৰে হওক কয়লাৰে হওক বা আমাৰ গছপাতৰ যিবোৰ সাৰি পুচি গছপাত গোটাই জ্বলাই দিয়া হয় বা পলিথিন গোটাই জ্বলাই দিয়া হয়, সেইবোৰ জ্বলালে কি হয়, কাৰ্বন ডাই অক্সাইড গেছ বাঢ়ি যায়। এই গেছবোৰ বায়ুমণ্ডলত প্ৰাণীৰ কাৰণে অতিকে ক্ষতিকাৰক। তাৰপিছত গেলি পচি বায়ু প্ৰদূষণ হয়। মল মূত্ৰ, মৃত জীৱ আদি গেলি পচি বায়ু প্ৰদূষণ হয়। কেতিয়াবা ভেকুলী এটা মৰি থাকে ক'ৰবাত, খুব বেয়া গোন্ধায়, বা টাউনত যিবোৰ ডাষ্টবিন আছে ডাষ্টবিনৰ কাষেৰে গ'লে খুব বেয়া গোন্ধায়, সেইবোৰো এটা পচি যায় বস্তুবোৰ, তাৰ ফলত বায়ুৰ প্ৰদূষণ হয়। তাৰপিছত উদ্যোগৰ পৰা ওলোৱা বিষাক্ত গেছ আৰু গাড়ী মটৰৰ পৰা ধোঁৱা, সেই দুটাইও বায়ু প্ৰদূষণ কৰে। উদ্যোগ মানে গম পাইছা, ফেক্টৰী, তোমালোকৰ ওচৰত যে চিমেণ্ট ফেক্টৰী আছে তাৰপৰা হয়তো তোমালোকে ধোঁৱা ওলোৱা দেখিছা। আকৌ ইটা ভাটাত যদি কোনোবাই গৈ পাইছা বা দেখিছা দূৰৰ পৰা, তাত খুব ক'লা ক'লা ধোঁৱা ওলায়, সেইবোৰ। আৰু এই দুটাই নহয়, বহুত উদ্যোগ আছে। প্ৰত্যেকটো বস্তু আমি খোৱাৰ পৰা পিন্ধাৰ পৰা ঘৰ বনোৱা বা বিভিন্ন বস্তুবোৰ ক'ত প্ৰস্তুত হয়, ফেক্টৰী, উদ্যোগত, আৰু সেই উদ্যোগবোৰৰ পৰা ধোঁৱা ওলায়েই। গতিকে সেই উদ্যোগৰ পৰা ওলোৱা বিষাক্ত গেছ আৰু গাড়ী মটৰৰ ধোঁৱা, গাড়ী মটৰ কিছুমান চলি যাওঁতে একদম ক'লা ক'লা ধোঁৱা ওলায়, সেইবোৰৰ পৰাতো প্ৰদূষণ হয়েই, কিন্তু ক'লা ধোঁৱা নোলোৱা গাড়ীৰ পৰাও কিন্তু প্ৰদূষণ হয়, সেইটো মনত ৰাখিবা। অকল ক'লা ধোঁৱা ওলোৱা গাড়ীৰ পৰাহে প্ৰদূষণ হয় বুলি ক'লে নহ'ব। আমি চলোৱা প্ৰত্যেকখন গাড়ীৰ পৰাই যদিও ক'লা ধোঁৱা নোলায়, তাৰ পৰা কিন্তু প্ৰদূষণ হয়েই। আৰু লগতে বনজুই মানে হৈছে কেতিয়াবা হাবিত নিজে নিজে জুই লাগি যায়। এতিয়া আমি স্কুলৰ চৌহদত জুই জ্বলাই পাতবোৰ পুৰিছোঁ, ঘৰত কিবা পলিথিন জাবৰ জোঁথৰ পুৰিছোঁ, সেইটোতো নিজেই কৰিছোঁ, কিন্তু হাবিত কেতিয়াবা কি হয়, নিজে নিজে জুই লাগি যায়, ইমানেই গৰম হৈ যায় যে নিজেই জুই হৈ যায়, আৰু তাৰ ফলত কি হয়, বায়ু প্ৰদূষণ হয়, কাৰণ বহুত সময় ধৰি গছবোৰ জ্বলি থাকে। তাৰপিছত আহিলে বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়। সেইবোৰ প্ৰদূষণ নহ'বলৈ আমি কি কি কাম কৰিব লাগিব, যান বাহনৰ কম ব্যৱহাৰ কৰিব লাগিব। খুব চবেই আমাৰ প্ৰত্যেক ঘৰতেই আজিকালি গাড়ী মটৰ লৈছে, স্কুটি লৈছেই চবে। এতিয়া কি হৈছে, স্কুটি যিমানেই বা গাড়ী যিমানেই বাঢ়িছে, সিমানেই বায়ু প্ৰদূষণহে বাঢ়িছে। সেইটো কাৰণে ঘৰত যদি থাকেও কমকৈ ব্যৱহাৰ কৰিব লাগে। পৰাপক্ষত চাইকেল মাৰি যাব লাগে, খোজকাঢ়ি যাব লাগে, নহ'লে বা ৰাস্তাৰ যিবোৰ গাড়ী থাকে সেইবোৰত যাব লাগে, কাৰণ ৰাস্তাৰ গাড়ীটো 6জন 7জন মানুহ 8জন মানুহ পৰ্যন্ত একেলগে যায়, কিন্তু ভাবাচোন সেই 6জন 7জনে যদি নিজৰ স্কুটি বা বাইক লৈ গ'লহেঁতেন, বেছি বায়ু প্ৰদূষণ হ'লহেঁতেন। এতিয়া গোটেই 6-7জন মানুহ একেখন গাড়ীতে গৈছে, এখন গাড়ীৰ ধোঁৱাহে ওলাইছে, কিন্তু 6-7জনে যদি এখন লৈ গ'লেহেঁতেন 6খন গাড়ীৰ ধোঁৱা ওলালেহেঁতেন। সেইকাৰণে আমি পাব্লিক ট্ৰেন্সপৰ্ট ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ যিবোৰ ৰাস্তাৰ গাড়ী সেইবিলাকত যাবলৈ চেষ্টা কৰিব লাগে, আৰু নিজৰ গাড়ী মটৰবোৰ কমকৈ চলাব লাগে।
তাৰোপৰি ফিল্টাৰ ব্যৱহাৰ কৰিব লাগে, প্ৰদূষক নিয়ন্ত্ৰক ফিল্টাৰ লগাব লাগে। তাৰপিছত কৈছে ধোঁৱা যে ওলায় কল কাৰখানাৰ পৰা একদম ওপৰতো চোৱা, সেই ধোঁৱা ওলোৱাটো কমাবৰ কাৰণে মানে ধোঁৱাৰ চিমনি লগাব লাগে। চিমনিবোৰ বহুত ওখকৈ লগাব লাগে, তেতিয়া কি হয় ধোঁৱাটো ওপৰলৈ গুচি যায়, মানুহ থকা অঞ্চলত তললৈ ধোঁৱাটো গুচি নাহে, একেবাৰে ওপৰলৈ গৈ বায়ুমণ্ডলৰ ওপৰত মিলি যায়গৈ। আৰু গছ ৰুব লাগে, গছ ৰুলেও কি হয় তাৰ পৰা কাৰ্বন ডাই অক্সাইড গেছটো গছে শুহি লয়। কাৰ্বন ডাই অক্সাইড যিটো আমাৰ কাৰণে বেয়া, আমি উশাহ লৈ পেলাই যিটো এৰি দিওঁ, আমাক নেলাগে সেইটো, তাৰমানে এৰি দিয়াটো আমাৰ কাৰ্বন ডাই অক্সাইড। তুমি উশাহ লৈ চোৱাচোন, এনেকৈ টানি লৈছা ভিতৰলৈ নিছা, সেইটো হৈছে অক্সিজেন। আকৌ যে এৰি দিছা এনেকৈ পেটটো তললৈ গুচি গৈছে, এৰি দিছোঁ, সেইটো হৈছে কাৰ্বন ডাই অক্সাইড। আমাক সেইটো নেলাগে, কিন্তু তোমাৰ কি কয় ধোঁৱাবিলাকত কল কাৰখানাৰ পৰা সেইবোৰত আমাৰ কাৰ্বন ডাই অক্সাইডহে বেছিকৈ ওলাইছে। কিন্তু গছ আমাৰ বন্ধু, কিয়নো গছে সেই আমাক নলগা কাৰ্বন ডাই অক্সাইডটোকে লয়। আমি যিমানে কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, গছে সেইখিনি কাৰ্বন ডাই অক্সাইড শুহি লয়। গতিকে গছ আমাৰ বন্ধু, গছ লগাব লাগে। তাৰোপৰি গছে আকৌ কি কৰে, ধূলিবোৰো ধৰি ৰাখে, গছৰ পাতত ধূলিবোৰ ৰৈ যায়, নহ'লে বা সেইবোৰ আহি আমাৰ নাকে মুখে সোমায়। কিন্তু যদি গছ পাতবোৰ থাকে তেতিয়াহ'লে তাত ধূলিবোৰ ৰৈ যায়। তাৰোপৰি আমাক কি কৈছে, গাড়ীত পেট্ৰল ডিজেল ভৰোৱাৰ সলনি তাৰ সলনি আমি কি কৰিব পাৰোঁ, সৌৰশক্তি আৰু গোবৰ গেছ আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। অকল গাড়ীতেই বুলি নহয়, সৌৰশক্তি আজিকালি তোমালোকে শুনিছা নহয়, ছ'লাৰ লাইট বুলি কয় যে, ছ'লাৰ মানে সৌৰশক্তি, সূৰ্যৰ পৰা পোৱা শক্তি, বা গোবৰ গেছৰ কথা ক'লোৱেই, সেইবোৰৰ ব্যৱহাৰ কৰিব লাগে। তাৰোপৰি আৱৰ্জনাবোৰ ঢাকি ৰাখিব লাগে, সঘনাই চাফা কৰিব লাগে। আৰু যিবোৰ গোটা বস্তু সহজে জ্বলালেও তাক তুমি ধ্বংস কৰিব নোৱাৰা, জ্বলালে বায়ু প্ৰদূষণ হ'ব আৰু মাটিৰ লগত মিহলিও হৈ নাযায়, সেইবোৰৰ পুনৰাৱৰ্তন কৰিব লাগে। এই যে ৰঙা গোলটো দেখিছা, পুনৰাৱৰ্তন মানে পুনৰ ব্যৱহাৰ কৰিব লাগে। এতিয়া কিবা এটা বস্তু অকণমান বেয়া হৈছে বুলি পেলাই নিদি, সেইটো আৰু অকণমান ৰহন চহন লগাই আকৌ কেইবছৰমান ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে, সেইটো পুনৰাৱৰ্তন বুলি কয়। পুনৰাৱৰ্তন মানে কি, সেইটো এই ক'লা ৰাইট চিন দিয়া আছে যে, নীলাকৈ গোল দিয়া, তাতে ধুনীয়াকৈ লিখা আছে। কি কৈছে, পুনৰাৱৰ্তন হ'ল এনে এক প্ৰক্ৰিয়া য'ত ব্যৱহাৰৰ অযোগ্য ভঙা চিঙা বস্তুবোৰ যান্ত্ৰিক পদ্ধতিৰে পুনৰ ব্যৱহাৰ উপযোগী বস্তুলৈ পৰিৱৰ্তন কৰা হয়। এনে ব্যৱস্থাৰ ফলত পৰিৱেশত আৱৰ্জনাৰ মাত্ৰা কমি যায় আৰু পৰিৱেশ নিকা হয়। এই পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি। গতিকে তোমালোকক পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উপায় সুধিলে তোমালোকে এই পুনৰাৱৰ্তন কথাটো ক'বাই, যেনেকৈ সাগৰৰ মাইক্ৰ'প্লাষ্টিকৰ কথাটো ক'বাই, তেনেকৈ তোমালোকে পুনৰাৱৰ্তন শব্দটো ব্যৱহাৰ কৰিবাই। যে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ কেইটামান উপায় লিখা, তেতিয়া তোমালোকে এই পুনৰাৱৰ্তনটো এটা উপায় হিচাপে লিখিবা, যে বস্তুবোৰ ভগা চিগা বস্তু পেলাই নিদি তাক পুনৰ ব্যৱহাৰ উপযোগী কৰি ল'ব লাগে। গতিকে এইখিনিয়ে হৈছে এই পাঠটোৰ মূল কথা। এতিয়া তোমালোকে এই প্ৰশ্নখিনি চাবা, কৰি দেখুৱাবা, যদি কিবা অসুবিধা পোৱা আকৌ মোক সুধিবা, আৰু তাৰোপৰি নিজেই পাঠটো এবাৰ ভালদৰে ৰিডিং কৰিবা। এতিয়া তোমালোকে এই হেৰিটো চোৱাচোন, 6 নম্বৰটো আৰু 7 নম্বৰটো, ইয়াত কি কৈছে, 6ত কৈছে কি পানী প্ৰদূষণ কিদৰে ৰোধ কৰিব পাৰি, মানে পানী প্ৰদূষণ ৰোধ কৰাৰ উপায়, যিটো তোমালোকক প্ৰথমেই মই কৈছোঁ, তিনিটা উপায় তোমালোকে কিতাপখন পঢ়ি লৈ নিজে লিখিবা। প্ৰশ্ন উত্তৰ কৰাৰ আগতেই নিজে এখন এক্সট্ৰাকৈ বহি কাগজ লৈ ল'বা, ৰোধ কৰাৰ উপায়, কাৰণ, এনেকৈ ভাগ কৰি লিখিবা। সেই তাৰে পৰা এইটো প্ৰশ্ন আহিছে। তাৰপৰা 7 নম্বৰটো কৈছে বায়ু প্ৰদূষিত হোৱাৰ 4টা কাৰণ লিখা। এই কাৰণটো আহি গ'ল সেইটো। ইয়াত বাৰু 3টা নিদি 4টা দিছে, 4টাও তোমালোকৰ কিতাপত ধুনীয়াকৈ উলিয়াই থোৱা আছে, উলিয়াই পেলাই তোমালোকে লিখিবা। হ'ব।